নমস্কাৰ, ইনাৰ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নাৰিকল আৰু চুজিৰে মই লাড়ু বনাম। নাৰিকলবোৰ সৰু সৰুকৈ কাটি লৈছোঁ। নাৰিকলখিনি কিমান পৰিষ্কাৰ হৈছে, তাত থকা ৰঙা বাকলিবোৰ পেলাই দিছোঁ আৰু সৰু সৰুকৈ ভাঙি দিছোঁ। তেতিয়া বেছি মিহি হ'ব। আৰু ঘৰততো সকলোৰ মিক্সি আছে, কেনেকৈ বনাওঁ চাওঁ আহকচোন। দেখিছে নহয় ইমান মিহি হৈছে। মই দুটা নাৰিকল লৈছিলোঁ আৰু মিক্সিত মিহি কৰোঁতে নাৰিকলৰ টুকুৰা ৰৈ গ'লে তাৰ পৰা আঁতৰাই দিব, আকৌ এবাৰ দিব। মই যিহেতু দুটা নাৰিকলৰে লাড়ু বনাম, সেইকাৰণে সৰু কাপেৰে 2 কাপ চুজি লৈছোঁ আৰু কিছু সময় এনেধৰণে ভাজি থাকিম। চুজিখিনি ভালদৰে ভাজি থাকিব। মই দেখুওৱা ধৰণে মোৰ ভাজা হৈ গ'ল। যিহেতু নাৰিকল মোৰ দুটায়ে, সেইবাবে মই সৰু কাপেৰে 2 কাপ চেনি দিছোঁ। আপোনালোকে মিঠা বেছি ভাল পালে অকণমান বেছি দিব পাৰে। নাৰিকল আৰু চেনিখিনি ভালদৰে মিহলি কৰি ল'ব। প্ৰথম অৱস্থাত আপোনালোকে গেছৰ ফ্লেমটো হাই কৰি দিব আৰু সঘনাই লাৰি থাকিব। মই 4-5টামান ইলাচি গৰম কৰি গুড়ি কৰি লৈছোঁ আৰু নাৰিকলৰ লাড়ু দিলে গোন্ধটো ভাল লাগে। এতিয়া গেছৰ ফ্লেমটো কমকৈ দিব আৰু মই ভাজি থোৱা চুজিখিনি এতিয়া দি দিছোঁ আৰু ভালদৰে ভাজি থাকিব লাগিব। নাৰিকল আৰু চুজিৰ মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। আপোনালোকে দেখিছে নহয়। এনেধৰণে মিশ্ৰণটো কাঁহীত ল'লে বেছি সময় গৰমে থাকে আৰু বান্ধাত সুবিধা হয়। দেখুওৱা ধৰণে এফালৰ পৰা অকণমান মিশ্ৰণ লৈ মই লাড়ু বনাই আছোঁ। দেখিছে নহয় ইমান ধুনীয়া হৈছে লাড়ু। লাড়ু বান্ধা মোৰ ৰেডি হৈ গ'ল আৰু দেখিছে নহয় ইমান টাইট হৈছে লাড়ু, গোলো হৈ গৈছে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।